হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আছেনে ভালে? আমি বাৰু আছোঁ ভালে। আজি ৰাতিপুৱাই আৰম্ভণি কৰিছে মেকআপৰ, আৰু আমাৰ মেকআপ আৰ্টিষ্ট হৈছে বাবলি বাইতা। আৰু কিহৰ কাৰণে মেকআপ কৰি আছে আৰু ইমান ষ্টাইল কৰি আছে জানিব বিচাৰিছে নেকি বাৰু? চাই থাককচোন বাৰু আগলৈকে কিহৰ কাৰণে ইমান ষ্টাইল কৰিছে। মেকআপৰ কালাৰ আকৌ নিজেই চিলেক্ট কৰি দিছে, মানে কোনটো কালাৰ লগাব, পিংক কালাৰ লগাব নে আৰু বেলেগ কালাৰ লগাব। আৰু মেকআপ আৰ্টিষ্টৰ ব্ৰাছ নাই, গতিকে আঙুলিয়ে ব্ৰাছ হৈছে। বহুদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। অৱশ্যে মোৰ অকণমান অসুবিধা হৈছে, অফিচৰ কামৰ কাৰণে ভিডিঅ' বনাব একেবাৰে টাইম নোপোৱা হৈছোঁ। সেইটো কাৰণে ভিডিঅ' দিয়াও পাতল হৈছে। তথাপিতো বাৰু আপোনালোকৰ ওচৰলৈ আহিলোঁ, আৰু বাবামণিয়ে কৈ আছে যে মই আজি অমুকত যাম, সেইটো কাৰণে ভিডিঅ' বনাইছোঁ। মোক কেনে লাগিছে কিন্তু কথাখিনি ভালকৈ ক'ব নোৱাৰা বাবে মই কৈ দিলোঁ। আজি হৈছে বাবামণিৰ স্কুলত প্ৰি বিহু চেলিব্ৰেশ্যন, আৰু বাবামণি একেবাৰে সাজি কাচি আজৰি। আৰু ময়ো হাঁহি নাচায় কিয়, ময়ো একেবাৰে মাথাটো বেয়া কৰি দিছোঁ। বস্তুখিনি বিচাৰি সৰু মেখেলা চাদৰ বিচাৰিছোঁ, কিনিছোঁ, ব্লাউজ নহয় বিচাৰি আনিছোঁ। আৰু আহি পালোঁ আমি স্কুল, আৰু বাবামণিয়ে ফটো পষ্ট দিছে দেই লগৰ ফ্ৰেণ্ডৰ লগত। আৰু স্কুলৰ বহুত সৰু সৰু নাচনী আহিছে, সৰু ডাঙৰ বহুত নাচনীৰে স্কুলখন ভৰি পৰিছে, একেবাৰে চাবহে ভাল লগা হৈছে। আৰু বাবামণি যদিও আহিছে ভালকৈ খোজকাঢ়িব পৰা নাই, আৰু লগতে ফটো পজো দি আছে। খোজকাঢ়িব পৰা নাই গতিকে বেছি দৌৰা দৌৰিও কৰা নাই। আৰু ইয়াতে অকণমান ফাংচন টাইপ হ'ব, আৰু মানে বিহু নাচিব নিশ্চয়। আপোনাৰ ঢুলীয়া আহিছে আৰু গায়ক আহিছে, গতিকে সৰু টিকলা কিমান নাচনী চাওকচোন আপোনালোকে। নাচনী আৰু ঢুলীয়া একেবাৰে ভৰি পৰিছে। লগতে টিচাৰখিনিও বৰ ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীখিনি মেইনটেইন কৰিছে। আহি ভালেই লাগিল বাৰু, বৰ ধুনীয়া লাগিছে। কিছুমানে আকৌ নিজৰ মাকক এৰিবই পৰা নাই, কিন্তু বাবামণি পূৰা স্মাৰ্ট হৈ গৈছে এইকেইদিনতে। সৰুজনী পিছফালৰ পৰা খোপাত। এগৰাকী হৈছে প্ৰিন্সিপাল মেম, আৰু তেওঁ মানে ল'ৰা ছোৱালীখিনি মেইনটেইন কৰি আছে। এতিয়া কেমেৰামেনো আহিছে আৰু ফটো পষ্ট দিও আছে দেই, কিন্তু আমি নহয় অৱশ্যে টিচাৰখিনিয়ে। আৰু চাগে গায়কে এতিয়া গান গাব, আৰু লগতে সৰু টিকলাকেইটাৰ সৈতে ডাঙৰবিলাকেও নাচিব। কিন্তু ফটো পষ্ট দিছে মাজে মাজে, মই ফটো পষ্টখিনি ৰাখিছোঁ। আৰু ঢুলীয়া আহি গ'ল, আৰু অলৰেডি গায়কো আহিছে, গতিকে বৰ ধুনীয়া লাগিব যেন পাইছোঁ। কিন্তু ৰ'দ কুৰাহে বৰ জোৰে দিছে। বাবামণি গৰমত একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে যেন পাওঁ। মুখখন কিবা কৰি থিয় হৈ আছে, আৰু সৰু বাচ্চাকেইটাক এনেকৈ ৰোল কৰি লাইনত থিয় কৰাই দিছে। আৰু এইগৰাকী হৈছে গায়ক, আৰু নাচিব শিকাবৰ কাৰণেও আহিছে অৱশ্যে। বৰ ধুনীয়া পৰিৱেশ এটা সৃষ্টি হৈছে। আমি চবেই গাৰ্জেনবিলাকে বাৰান্দাত বহি চাই আছোঁ, আৰু লগতে টিচাৰখিনি আৰু তেওঁলোকৰ ষ্টুডেণ্টখিনিয়ে বিহু নাচিবলৈ পূৰা ৰেডি হৈ গৈছে। বৰ ধুনীয়া লাগে নহয়নে? আমি সৰুতে এইবিলাক ইমান পোৱা নাছিলোঁ স্কুলত, কিন্তু বাবামণিয়ে নাচিছে দেই। মাজে মাজে চাবচোন। যিসকল নতুন ভিউৱাৰ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কেনেকুৱা লাগিছে জনাব, যদি কিবা ভুল হৈছে সেইটোও জনাব। বাবামণিয়েও নাচিব চেষ্টা কৰিছে বাৰু, কিন্তু ভালকৈ নিশ্চয় পৰা নাই আজিলৈকে বাৰু। ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।